নমস্কাৰ এভৰিৱান মোৰ ইউটিউব চেনেল গ্ৰো গ্ৰীণ উইথ মি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যেটো বিষয়ৰ ওপৰত কথা পাতিব ওলাইছোঁ সেইটো হৈছে নেষ্টাৰিয়াম ফুল। নেষ্টাৰিয়াম ফুল সাধাৰণতে আমি উইন্টাৰ ফ্লাৱাৰ বুলি জানো যদিও ইহঁতৰ ফ্লাৱাৰিং কিন্তু ভাল হয় স্প্ৰিংতহে, কাৰণ এই ফুলবোৰ ফুলিবৰ বাবে কোমল ৰ'দৰ প্ৰয়োজন হয়, যেটো আমি স্প্ৰিঙৰ আৰম্ভণিৰ লগে লগে পাওঁ। গতিকে আপোনালোকে যদি ইয়াৰ গুটি ৰুব বিচাৰে সেই গুটিবোৰ আপোনালোকে ডিসেম্বৰ মাহৰ শেষৰ ফালে লগাব, যাতে জানুৱাৰীত এই পুলিটো সম্পূৰ্ণ হৈ উঠে। আৰু এই পুলিবোৰে যেতিয়া ফেব্ৰুৱাৰীৰ প্ৰথম ভাগৰ পৰা ৰ'দৰ আৰম্ভণি হৈ যায়, গতিকে এই ফুলবোৰে ফেব্ৰুৱাৰীৰ আৰম্ভণিৰ পৰা আপ টু এপ্ৰিলৰ শেষলৈকে ধুনীয়াকৈ ফ্লাৱাৰিং কৰি থাকিব। কাৰণ এপ্ৰিলৰ পিছত যিহেতু সূৰ্যৰ ৰ'দটো প্ৰখৰ হৈ আহে আৰু প্ৰখৰ ৰ'দ এই ফুলবোৰে সহ্য কৰিব নোৱাৰে, গতিকে এই গছবোৰ মৰি যোৱাৰ বাবে আৰু এপ্ৰিলৰ পিছৰ পৰা আমি ইহঁতৰ ফুল নাপাম। এইখিনি যিখিনি মই মাটিতে লগাইছোঁ নেষ্টাৰিয়াম ফুল, এই ফুলখিনি মই এবাৰ ৰোৱা নাই, এবাৰ মই কোনো ধৰণৰ পুলি লগোৱা নাছিলোঁ। এইখিনি ঠাইত মই যোৱা বছৰে কেইটামান পুলি আনি লগাইছিলোঁ, বেলেগ বেলেগ ধৰণৰ, যেনেকৈ দেখিছে আপোনালোকে ৰঙা, হালধীয়া আৰু এটা অকণমান মিক্স কালাৰ, যিটো অকণমান মচুৰ দালিৰ কালাৰৰ নিচিনা হয় আৰু তাতে ৰেডৰ ভেৰিয়েশ্যন আছে। এই পুলিবোৰ মই যোৱা বছৰে লগাইছিলোঁ এই ঠাইখিনিতে, আৰু এই বছৰ সেই গছবোৰ মৰি যোৱাৰ পিছত গুটিবোৰ চাগে পৰি আছিলে আৰু তাৰ পৰা নতুন নতুন এনেধৰণে ধুনীয়াকৈ গছ হৈছে। গতিকে আপোনালোকে নেষ্টাৰিয়ামৰ গছ এবাৰ যদি লগায় আৰু বাৰে বাৰে আপোনালোকৰ লগাই থকা বা তাৰ কাৰণে পইচা খৰচ কৰা কোনো ধৰণৰ প্ৰয়োজন নাই। আপোনালোকে এবাৰ লগালেই হ'ল আৰু তাৰ পৰা আপোনালোকে প্ৰত্যেক বছৰে এনেধৰণৰ ধুনীয়া ধুনীয়া গছ পাই থাকিব। আৰু এটা কথা, এই নেষ্টাৰিয়াম ফুলবোৰ যিমানেই ধুনীয়া তাৰ পাতবোৰ আৰু সিমানেই ধুনীয়া। গতিকে আপোনালোকে এবাৰ অকণমান কষ্ট কৰি গছবোৰ লগালে আপোনালোকে প্ৰত্যেক বছৰে এইবোৰৰ পৰা ফুল পাই থাকিব। এয়া মোৰ ল'ৰা, সিও কিবা কিবি ক'বলৈ চেষ্টা কৰিছে। এইখিনি মই এনেদৰে টাবতে লগাইছিলোঁ। টাবকেইটা সৰু আছিল যদিও ইহঁতৰ ফ্লাৱাৰিং কিন্তু বৰ ধুনীয়াকৈ হৈছে। আজি মই এই টাবকেইটাৰ পৰাই নেক্সট বছৰৰ বাবে গুটি কিদৰে সংৰক্ষণ কৰি ৰাখিব পাৰি তাৰ কিছু ট্ৰিক্স দেখাম। তাৰ বাবে আপোনালোকক এনেধৰণৰ পলিথিনৰ বেগ লাগিব, যিটো মই বজাৰৰ পৰা কিনি আনিছিলোঁ অতি কম পইচাতে, 20 টকা মানতে মই এই বান্ডিলটো আনিছিলোঁ। আৰু এই পলিথিনৰ বেগটোতে আমি ইয়াৰ গুটিবোৰ, যিবোৰ গুটি সৰি পৰি আছে তলত, আপোনালোকে এটা বস্তু চাব, যি কিছুমান গুটি এতিয়াও গছত লাগি আছে। আপোনালোকে চাগে অকণমান ভালকৈ চালে দেখা পাব, কিছুমান এনেকুৱা গুটি আছে গছৰ ওপৰতে লাগি আছে, গুটি তলত সেনেকৈ ওলমি আছে, কিন্তু সেইবোৰ গুটি আপোনালোকে ছিঙি নল'ব। যিবোৰ গুটি তলত পৰি থাকে সেই গুটিবোৰহে কালেক্ট কৰিব। গছত লাগি থকা গুটিবোৰ আমি মানে ছিঙি থৈ দিব পাৰোঁ, কাৰণ গুটিটো গুটিয়ে হয় বুলি ভাবিব, কিন্তু এটা কথা মন কৰিব, যেতিয়ালৈকে গুটিটো সম্পূৰ্ণৰূপে পুৰঠ নহয় তেতিয়ালৈকে গছত লাগিয়ে থাকে, আৰু যেতিয়া সম্পূৰ্ণৰূপে পুৰঠ হ'ব তেতিয়া গছৰ গুটিটো তলত সৰি পৰে। গতিকে আমি নিশ্চিত হ'ব লাগে যাতে গুটিটো সম্পূৰ্ণৰূপে পুৰঠ হয়, তেতিয়াহে আমি সেই গুটিটো যদি নেক্সট বছৰত লগাওঁ তেতিয়াহ'লে তাৰ পৰা আমি পুলি পোৱাৰ চান্স 100% বাঢ়িব। আৰু যদি গুটিটো পুৰঠ নহয়, তেনে গুটি যদি আমি লগাই দিওঁ তাৰ পৰা আমি বিচৰা ধৰণৰ ৰিজাল্ট নাপাবও পাৰোঁ বা তাৰ পৰা পুলি নহ'বও পাৰে। গতিকে আমি বেছি ৰিস্ক নলওঁ, যিবোৰ গুটি সৰি পৰিছে সেইবোৰে আমি নেক্সট বছৰৰ কাৰণে সংৰক্ষণ কৰিম। গতিকে মই ইয়াতে 10-12টামান গুটি এইদৰে পাইছোঁ আজি। সেই গুটিবোৰ এনেদৰে এয়াৰটাইট যিটো বেগ আছিল, বেগটোৰ ভিতৰত সোমাই পেলাই ইয়াৰ যিটো জিপ আছে বা যিটো লগ আছে, লগটো লগাই দিম, যাতে তাৰ ভিতৰত বায়ুৰ অহা যোৱা নহয় বা ভিতৰতো নাথাকে আৰু বাহিৰলৈ ওলাই নাযায়। সেনেকৈ আমি লগ কৰি দিম। মোৰ লগ কৰাটো ভাল হ'ল, লগ কৰোঁতে বেছি জোৰকৈ দিলোঁ চাগে, গতিকে সেইটো বাৰে বাৰে খুলি আহি আছে। গতিকে আমি এটা নেক্সট পলিথিন এটা ল'ম, পলিথিনটোৰ ভিতৰত এইদৰে সোমোৱাই থৈ সেই পলিথিনটো ভালদৰে আমি লগ কৰি দিবলৈ চেষ্টা কৰিম। এইদৰে পলিথিনটো সোমাই তাৰপিছত এই আঠাটো লগাই দিলোঁ, যাতে বাহিৰৰ বায়ু ভিতৰ নোসোমায় বা বাহিৰলৈও বায়ুটো ওলাই আহিব নোৱাৰে। এইদৰে আমি সোমাই পেলাই এটা ভালকৈ টাইট ঢাকনি থকা বৈয়াম বা বটলত সেইবোৰ ভৰাই থৈ দিম।
এনেদৰে আমি নেক্সট বছৰলৈ ৰেষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। এয়া মোৰ ল'ৰা, তাৰ ফুলৰ প্ৰতি বৰ হেঁপাহ, ভাল পায়, সি মোৰ লগত ফুলবোৰৰ লগত লাগি থাকি ভাল পায়, ফুলবোৰক সি মৰম কৰে। গতিকে আজি যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নিশ্চয়।